কোনোবা একেটা কথাকে বাৰে বাৰে কৈ থাকিলে আমনি লাগে নহয়নে? তেতিয়া আমি কওঁ কিমান পেঘেনিয়াই থাক। পেঘেনিয়াই শব্দৰ বানান হৈছে পদ একাৰে পে, ঘট একাৰে ঘে, দন্ত্যান্ন দীৰ্ঘকাৰে নি, অন্তস্থ আকাৰে ইয়া, হুঁচৰি। পেঘেনিয়াই। আৰু এটা সুন্দৰ শব্দ হৈছে বৃত্তান্ত। সবিশেষ ভাঙি পাতি কোৱাকে কয় বৃত্তান্ত। বানানটো চাওঁ আহক। বত ৰিকাৰে ব্ৰি, দন্ত্য তয় আত্ত, তাত আকাৰ দন্ত্য নয় তয় আন্ত, বৃত্তান্ত। আৰু দুটা শব্দ আছে শুনিবলৈ প্ৰায় একেই কিন্তু বানান বা অৰ্থ বেলেগ। ক্ৰিয়া আৰু ক্ৰীড়া। ক্ৰিয়া হৈছে কাম আৰু ক্ৰীড়া হৈছে খেলা। এতিয়া আমি ক'ম ক্ৰিয়াৰ বানান কয়্যক্ৰ, তাৰ দীৰ্ঘইকাৰ, দৰে ৰথ আকাৰে ৰা, ক্ৰীড়া মানে খেলা। এনেকৈ আপোনালোকলৈ বানান বাছি বাছি আনিম। যদি আপোনালোকে ভাল পায় মোৰ কমেণ্ট কৰিব আৰু উৎসাহ যোগাব বুলি আশা কৰিলোঁ। ধন্যবাদ।